মোবাইল মাইনাহঁতক স্কুলত থৈ আহোঁ। তহঁতি স্কুলত যাবি? ককাইক সেৱা কৰা। হ'ব হ'ব ভালকে পঢ়িবি হা? ঠিক আছে। দেউতা আহোঁ। বাবাই ভালকে লৈ যাবি। জীৱনতো দিনবোৰ শেষ হৈ গ'ল, কিন্তু সেই মাইনা দুজনীয়ে মোৰ জীৱনত এই বুঢ়া বয়সত ৰং সানি দিলে। নহ'লেতো জীয়াই থকাৰ আশাই নাথাকে। মাইনাহঁত আহিছা? ঠিক আছে, ভিতৰত গৈ ভাতটো খাই লোৱা। বাবাই তই ভাতটো খাই লোৱা। ঠিক আছে। মই খাইছোঁ দেই। খাইছা? মই খাইছোঁ। আহিছে আহিছে, এতিয়া আমনি নালাগিব, মাইনাহঁত আহিছে। মাইনাহঁত ভাত খাই ইয়াত আহিবি, মই সাধু কথা শুনাম নহয়। আহিবি ইয়াত। সাধু কথা শুনিবা? বহা বহা মাইনাহঁত বহা। প্ৰথমে কোৱা, পঢ়া শুনা কেনে চলি আছে? ভালে চলি আছে। স্কুলত কি হ'ল আজি? দৌৰা দৌৰি খেল হৈছে আমাৰ আৰু তাই জিকিছে। ভাল ভাল। সাধু কথা শুনিবা মাইনাহঁত? এতিয়া শুনা, এখন দেশত মহান শক্তিশালী ৰজা আছিল। ৰজাজনৰ প্ৰজাবিলাক বহুত সুখী আছিল। এনেকুৱা সুখী আছিল যে ৰজাই যি কৈছিল প্ৰজাই সেইটোৱে মানিছিল। তো ৰজাৰ এটা ৰাজকুমাৰ আছিল। ৰাজকুমাৰজন অলপ অহংকাৰী আছিল। সি প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ফলত ৰজাৰ শৰীৰ মন সকলো বেয়া হ'বলৈ ধৰিলে। এদিন ৰাজকুমাৰে আহি সুধিলে যে দেউতা আপোনাৰ কি হ'ল? তেতিয়া ৰজাই ক'লে যে প্ৰজাৰ সুখেই হ'ল মোৰ শক্তি, আৰু তুমি যেনেকৈ অত্যাচাৰ কৰি আছা সেই সুখ মোক নালাগে, সেই পুত্ৰৰ সুখ মোক নালাগে। তেতিয়া ৰাজকুমাৰে নিজৰ ভুলটো বুজি নাপাই ক'লে যে দেউতা ঠিক আছে, মই আজিৰ পৰা আৰু তেনেকুৱা ভুল নকৰোঁ। তেতিয়াৰ পৰা দুয়ো পিতা পুত্ৰই ৰাজ্য শাসন চালিত কৰিলে। আমি চকু বন্ধা খেল খেলিম। মোৰ অৱস্থা চকু বন্ধা খেল খেলিবা? ঠিক আছে ঠিক আছে, ব'লা গামোচা লৈ আহা। ঠিক আছে, এইটো লৈ যা মোৰ মাইনা, আৰু তুমি তাতে গামোচা লৈ আহা। চকু বন্ধা খেল খেলিব।
আৰু দুশ বছৰটো এইবিলাক হ'ব হ'ব মাইনা কি কৰিবি পাপাই তয়ো তোৰ আদাৰ লগত তেনেকৈ খেলিছিলি বুজিছা ঘৰতো দিন হৈ গ'ল সিহঁতক ভালকৈ ৰাখিবি আমাৰ যাতে অশান্তি নহয় বুজিছা বলা এতিয়া ক'ত আছা? কিতে আছা? ভালে আছা না? বিশ্বাস বাবু বাবু আছো ভালে আছো তোমাৰ নক'ব আৰু নক'ব। এই আজিকালি নাহাই হৈছে কিয়? নাহা মানে মই টেনচনত আছোঁ। এই ল'ৰাটো বহুত দিন আগতে বিদেশত গৈছিল। কিয় অহা নাই? ফোন কৰোঁ ফোনো নালাগে তাক। কি যে কৰোঁ? তুমিতো ৰাতি মোকো পিছে তোমাৰতো খবৰ ভাল। জনকে নাতনি আছে। চিন্তাহে কৰোঁ। মাইনাহঁতে ৰাখিছে আৰু নহ'লেতো মানে অৱস্থা বেয়া মোৰতো এই খবৰ নাই। ঠিক আছে বলো ঘৰত যাওঁ বাবাই মোবাইল আনিলো নতুন কি আনিছা কেনেকুৱা লাগিছে ভাল ভাল এই মাইনা এই পিনে এই দুটা লগতে কি হৈছে মোবাইল টিপি আছা এই মোবাইলটো অনাৰ পিছত তহঁতে মোৰ ওচৰে নাচাপা মোৰ অকলশৰীয়া হৈ যাই আছো মোৰ অকল বোপাই কি হৈছে মন মাৰি বহি আছা একো হোৱা নাই বোপাই কিনো কম আগত আমি কিমান মৰম চেনেহৰে আছিলোঁ কিন্তু এতিয়া মাইনাহঁত মোৰ ওচৰতে নাই মোবাইল অনাৰ পিছৰ পৰাই তেওঁলোকে সাধু কথাবিলাকো মোবাইলত শুনে মোৰ আগতে কি সাধু কথা শুনা নাই স্কুলৰ পৰা আহিয়েই ককা ককা আমাক সাধু কথা শুনোৱা এইবিলাক কৈ মৰম যাচিছিল কিন্তু এতিয়া সকলো অতীত হৈ গ'ল অতীতৰ সেই কথাবিলাক মনত কৰিলেই বুকু খুন্দা মাৰি উঠে কিয়নো আজি সেই ফল হেৰাই যোৱা অতীত হেৰাই